বন্ধুসকল, মই আপোনালোকক এজন ফাৰ্মাৰৰ বিষয় মজলী ৰাণী চাপৰি এগ্ৰিকালচাৰৰ লেণ্ডত খেতি কৰা মানে সফল খেতিয়ক হিচাপে আদৰ্শ খেতিয়ক হিচাপে মই চিনাকি কৰি দিব ওলাইছোঁ। আৰু তেখেতে নিজৰ নামটো নিজে ক'ব। কওকচোন, আপোনাৰ নামটো কি বাৰু? নাৰায়ণ দাস। নয়ন দাস। নাৰায়ণ দাস তেখেতৰ নাম। আৰু তেখেতে খেতি বাতিবিলাক নিজে কৰে নে? কি খেতি কৰে আপুনি? কবি, বেঙেনা, পদিনা, শাক এনেকুৱা ধৰণৰ খেতিবিলাক কৰে। আৰু আপুনি নিজে কৰে নে মানুহ ৰাখি কৰে? মানুহ ৰাখে। তাৰমানে মানুহ ৰখা মানে আৰু কোনোবাক আপুনি কৰ্মসংস্থাপন দিছে আৰু আপোনাৰ হেৰিত খেতি কাম কৰি পেলাই তেওঁলোকৰ এটা অংশ লৈ যায়, মানে কি হাজিৰা হিচাপত, আৰু সেই পইচাৰে তেওঁলোকৰ মানে পৰিয়াল এটা চলায়। গতিকে ক'ব গ'লে আপুনিও কৰ্মসংস্থাপন দিছে এই ইয়াৰে জৰিয়তে। আৰু এই বস্তুবিলাক আপুনি শাক পাচলিবিলাক কবিবিলাক ক'ত বিক্ৰী কৰে বাৰু? ইয়াতে বিক্ৰী কৰোঁ। ইয়াতে বুলি কওঁতে বজাৰত লৈ যায় নে? পাইকাৰী লৈ যায়। আৰু পাইকাৰী নিলেও আপুনি উচিত দাম পাই আছে? উচিত দাম নাপায়। তাৰ কাৰণে এটা মানে মাৰ্কেট এটাৰ ব্যৱস্থা কৰিব লাগে, নহয় জানো? ঠিক আছে, সেইটোৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম। কিন্তু এতিয়া যি বুজিলোঁ, খেতি কৰি আপুনি উচিত মূল্য পোৱা নাই। আৰু ইয়াৰ কাৰণে আচলতে মধ্যভোগীয়ে খাই বস্তুটো, নহয় জানো, কমিশ্যনটো। গতিকে আৰু এটা বস্তু দেখিছোঁ আপোনাৰ, এইখন চলাৰ, এই চলাৰখন, এইখনৰ পৰা আপোনাৰ কি উপকাৰ হৈছে কওকচোন? পানীখিনি পাইছে, বিনামূলীয়াকৈ পাইছে। আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ মানে আঁচনি। আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ জৰিয়তে মই শুনিব পাইছোঁ 14 চনতে এই আঁচনিটো ওলাইছিল। আৰু মজলী ৰাণী চাপৰি এগ্ৰিকালচাৰ লেণ্ডত বহুকেইটা প্ৰায় 50টামান 35টামান দিয়া বুলি শুনিছোঁ। আৰু মানে এনেকুৱাও মই শুনিছোঁ, মই ঘূৰি পেলাই মই গম পাইছোঁ এই চলাৰৰ পৰিমাণটো অলপ কম হৈছে খেতিয়ক হিচাপে, নহয় জানো? অলপ নাটনি হৈছে। গতিকে যদি প্ৰধানমন্ত্ৰী মহোদয়ে এই আঁচনিৰ জৰিয়তে আৰু কিছুমান আমাক অতি কমেও 40-50টামান যদি দিয়ে, নহয় জানো, তেতিয়াহ'লে আমাৰ সুবিধা হ'ব। গতিকে আৰু ইয়াৰ পৰাই খেতিয়কখিনি উপকৃত হৈছে, নহয় জানো? ভাল কথা। আৰু কিবা ক'ব নেকি, মানে ভাৰত চৰকাৰক এই আঁচনিৰ জৰিয়তে কিবা ধন্যবাদ দিব নেকি? অঁ, সেইকাৰণে এই আঁচনিখনৰ পৰাই আপোনালোক বহুত উপকৃত হৈছে। সেইকাৰণে মানে সেই আঁচনিখনৰ যিয়ে গৰাকী তেওঁলোকক মানে ধন্যবাদ জ্ঞাপন কৰিছে। আৰু বাকীখিনি সুবিধা কৰি দিলে আৰু বেছি ভাল হ'ব, নহয় জানো? ঠিক আছে বাৰু, আপোনাৰ লগত কথা পাতি ভাল লাগিল। আৰু আপোনাৰ খেতি বাতি দেখি মই ৰাইজৰ আগত অলপ দাঙি ধৰাৰ কাৰণে চেষ্টা কৰিছোঁ আপুনি কি খেতি কৰিছে। আৰু ধন্যবাদ। বন্ধুসকল, এয়া বন্ধাকবি, চাওকচোন, এয়া বন্ধাকবি, এইবিলাক ফুলকবি, বিভিন্ন ধৰণে খেতি লগাইছে। এয়া চাওকচোন, বন্ধাকবিৰ খেতি। বন্ধুসকল দেখিছে নহয়, এয়া ফুলকবিৰ খেতি। আৰু লগতে বেলেগ বেলেগ অন্য খেতিও আছে, আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। মজলী ৰাণী চাপৰি এগ্ৰিকালচাৰ লেণ্ডত এনেকুৱা মাটিৰ এনেকুৱা উৰ্বৰতা, আপোনাৰ যি খেতি কৰে তাকেই হয়। চাওকচোন, মই দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ, আহকচোন।